তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে চৰকাৰৰ তিনিটা নতুন আঁচনিত অনলাইন এপ্লাই চলি আছে আৰু এই তিনিটা আঁচনি সকলোৰে কিন্তু প্ৰয়োজন। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। যদিহে আপোনালোকৰ ভোটাৰ আইডি, আধাৰ কাৰ্ড, বেংক পাছবুক আৰু যদি আপোনাৰ পেন কাৰ্ড আছে তো আপোনালোকে এই তিনিটা আঁচনিত আবেদন কৰিব পাৰিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম যে আপোনালোকে এই তিনিটা আঁচনিত কেনেকৈ আবেদন কৰিব। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই এই তিনিটা আঁচনিৰ বিষয়ে জানিব পাৰে বা আবেদন কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সৰ্বপ্ৰথম আঁচনিটো হ'ল PMUY, তো প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0। যদিহে আপোনালোকৰ ঘৰত এতিয়ালৈকে চৰকাৰী গেছ চিলিণ্ডাৰ পোৱা নাই তো আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। এইটো অনলাইন এপ্লাই চলি আছে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো আপোনালোকে আবেদন কৰিব পাৰিব। তো ইয়াতে আবেদন কৰিব লগালে আপোনাক আধাৰ কাৰ্ডটোৰ প্ৰয়োজন হ'ব। তো আপোনাৰ আধাৰ কাৰ্ডটো যদি আপোনাৰ আছে তো আপোনালোকে এই আঁচনিখনত আবেদন কৰিব পাৰিব, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0। তো ইয়াৰ বাবে আপোনালোকে আবেদন কৰিব লগালে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে অহাৰ পিছত চাগে আপোনালোকে তলত আপোনাৰ ডিটেইলছসমূহ জানিব পাৰিব, কোনে ইয়াতে আবেদন কৰিব পাৰিব, কোনে আবেদন কৰিব নোৱাৰিব। ইয়াতে তলত আপোনাৰ সকলো ডিটেইলছ জনাই দিয়া হৈছে। তো আপোনালোকে চাই ল'ব। তো এতিয়া আপোনালোকে আবেদন কৰিব লগা হ'লে চাগে আপোনালোকে এপ্লাই ফৰ নিউ উজ্জ্বলা 2.0 কানেকশ্যন, তো ইয়াতে আপোনালোকক ক্লিক কৰিব লাগিব। তো আপুনি ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো তলত আপোনাৰ কিছুমান ষ্টেপ আহি যাব। তো ইয়াৰ পৰা আপুনি স্ক্ৰল কৰিব। তো স্ক্ৰল কৰি চাই ইয়াতে আপোনালোকে অনলাইন পৰ্টেল, তো ইয়াতে আপুনি চাব পাৰিছে অনলাইন পৰ্টেলটো আপুনি ইয়াতে ক্লিক কৰিব লাগিব। তো আপোনালোকে এই অনলাইন পৰ্টেলত আপুনি ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ পিছত চাই ইয়াতে আপোনালোকে তিনিটা কোম্পানী ইয়াতে খোল খাই আহিব। তো প্ৰথমটো হ'ল ইণ্ডিয়ান গেছ চিলিণ্ডাৰ, তাৰপিছত ভাৰত গেছ চিলিণ্ডাৰ আৰু হ'ল SP গেছ চিলিণ্ডাৰ। তো আপোনালোকে কোনটোত আবেদন কৰিব বিচাৰে সেইটোতে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে যদি ইণ্ডিয়ান গেছত যদি আপোনালোকে আবেদন কৰিব বিচাৰে তো চাই ইয়াতে ক্লিক ইয়াৰ টু এপ্লাই বুলি লিখা আছে। তো আপুনি ইয়াতে ক্লিক কৰিব লাগিব। আৰু যদি আপোনালোকে ভাৰত গেছটো আপোনালোকে ল'ব বিচাৰে তো আপোনালোকে চাইডত আপোনাৰ ক্লিক ইয়াৰ টু এপ্লাই লিখা আছে, তাতে আপুনি ক্লিক কৰিব লাগিব। আৰু যদি আপোনালোকে SP গেছটো যদি আপোনালোকে ল'ব বিচাৰে তো SP গেছ চিলিণ্ডাৰ যদি ল'ব বিচাৰে তো আপোনালোকে ক্লিক ইয়াৰ টু এপ্লাইত আপুনি ক্লিক কৰিব লাগিব। আপুনি কোনটোত আবেদন কৰিব বিচাৰে সেইটোতে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ বিষয়ে অলৰেডি কিন্তু মোৰ ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে যদি সেই ভিডিঅ'টো চাই তো আপোনালোকে কিন্তু A to Z জানিব পাৰিব। তো সেই ভিডিঅ'টোৰ লিংক মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে কিন্তু এপ্লাই কৰিব পাৰিব। তো ইণ্ডিয়ান গেছ চিলিণ্ডাৰ যদি আপোনালোকে আবেদন কৰিব বিচাৰে তো এইটোৰো মোৰ অলৰেডি ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে চাই কিনে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে SP গেছত যদি আপোনালোকে আবেদন কৰিব বিচাৰে এইটোৰো অলৰেডি এপ্লাই ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে ভাৰত গেছত যদি আপোনালোকে আবেদন কৰিব বিচাৰে সেইটোতো কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। তো এতিয়া আপোনাক যদি ইণ্ডিয়ান গেছ চিলিণ্ডাৰৰ বাবে যদি আপুনি আবেদন কৰিব বিচাৰে তো ক্লিক ইয়াৰ টু এপ্লাইত ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। অলপ সময় ৱেইট কৰিব, পেজটো ইয়াতে লোডিং হৈ আছে। তো চাই ইয়াতে আহি গৈছে। তো এতিয়া আপোনালোকে চাওক, যদি আপোনাৰ অলৰেডি ইয়াতে একাউণ্ট বনোৱা আছে তো আপোনালোকে মোবাইল নম্বৰটো দি আপোনালোকে কণ্টিনিউ বাটনত ক্লিক কৰি আপোনালোকে লগ ইন হ'ব পাৰিব। আৰু যদি আপোনাৰ একাউণ্ট বনোৱা নাই তো আপোনালোকে প্ৰথমতে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে আপোনালোকে ইয়াতে লগ ইন হ'ব পাৰিব। তো ইয়াতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। চোৱাৰ পিছত আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। তো এতিয়া কথা হ'ল আপোনালোকে দ্বিতীয় নম্বৰ যিটো আঁচনি সেই আঁচনিটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 2 নম্বৰটো হ'ল আপোনাৰ PM কিষাণ। যদিহে আপোনালোকৰ যদি আপুনি এজন খেতিয়ক হয়, যদি আপোনালোকে PM কিষাণত আবেদন কৰিব বিচাৰে তো আপোনালোকে কিন্তু PM কিষাণত আবেদন কৰিব পাৰিব। তো এতিয়া কিন্তু আপোনালোকে অনলাইন এপ্লাই কৰিব নোৱাৰিব। তো ইয়াৰ বাবে কিন্তু এইখন ফৰ্ম কিন্তু আপোনালোকে ফিল কৰি আপোনালোকক কিন্তু জমা দিব লাগিব। তো বৰ্তমান আপোনালোকে অনলাইন এপ্লাই কৰিব নোৱাৰিব। তো নতুনকৈ ফৰ্ম আহি গৈছে। যদিহে আপোনালোকে PM কিষাণত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, মাহিলী যদি আপোনালোকে 2000 টকা যদি আপোনালোকে ল'ব বিচাৰে তো আপোনালোকে এইখন ফৰ্ম আপোনালোকে ফিল কৰি আপোনালোকে জমা দিব লাগিব। তো এইখন ফৰ্ম চাই আপোনালোকে একদম ইজি হয়, আপোনালোকে ঘৰতে বহি থাকি আপোনালোকে এই ফৰ্মখন ফিল কৰিব পাৰিব। তো আপোনালোকে প্ৰথমতে আপোনালোকে চাওক আৰবান আৰু ৰুৰেলটো ইয়াতে চিলেক্ট কৰিব লাগিব। ওপৰত আপোনাৰ ডেটটো দিব লাগিব, তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্ট নামটো দিব লাগিব, চাব ডিষ্ট্ৰিক্টখন দিব লাগিব, ব্লক ৱাৰ্ডটো দিব লাগিব, ভিলেজ টাউনটো দিব লাগিব। তাৰপিছত আপোনালোকে ফাৰ্মাৰ নেমটো আপোনাৰ যাৰ নামত আপোনাৰ PM কিষাণটো আবেদন কৰিব সেই নামটো দিব লাগিব। তাৰপিছত ফাদাৰ হাজবেণ্ড নামটো দিব লাগিব, জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব লাগিব, মেল হয় নে ফিমেল হয়। তো আপোনালোকে এইখন ফৰ্ম আপোনালোকে ফিল কৰিব লাগিব। তাৰপিছত আপোনালোকে ডকুমেণ্টছ দিব লাগিব। তো ইয়াৰ পাছত চিলেক্ট ID প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ড দিব পাৰিব। তাৰপিছত আইডেণ্টি প্ৰুফ হিচাপে আপোনালোকে পেন কাৰ্ড, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ, ৰেচন কাৰ্ড, PM কিষাণ ক্ৰেডিট কাৰ্ড, পাছপৰ্ট নম্বৰ, বেংক একাউণ্ট এইকেইটা আপোনাৰ এইকেইটাৰ ভিতৰত আপোনাৰ এটা দিব পাৰিব। তাৰপিছত আইডেণ্টি প্ৰুফ চাই ইয়াতে নম্বৰটো আপুনি দিব লাগিব। যোনটো আপোনালোকে ইয়াতে দিব, যোনটো টিক মাৰ্ক লগাব সেইটোতে আপোনাৰ নম্বৰটো ইয়াতে তলত দিব লাগিব। তাৰপিছত আপোনালোকে ৰেচিডেণ্টেল এড্ৰেছ এজ পাৰ ID
প্ৰুফ উইথ পিন কোড আপোনালোকে এড্ৰেছটো আপুনি ইয়াতে দিব লাগিব, ফুল এড্ৰেছটো আপুনি ইয়াতে দিব লাগিব। তাৰপিছত আপোনালোকে বেংকৰ ডিটেইলছটো আপুনি ইয়াতে দিব লাগিব। তো আপুনি চাইছে আপোনালোকে বেংকৰ ডিটেইলছটো ইয়াতে দি দিব। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ৰেফাৰেঞ্চ নম্বৰ, তো ৰেফাৰেঞ্চ নম্বৰ চাইতে আপোনাৰ যিটো আপোনাৰ মাটিৰ আপোনাৰ ডিটেইলছ সেইটো আপুনি ইয়াতে দিব লাগিব। তো খাতা নম্বৰ, পাট্টা নম্বৰ, ডাক নম্বৰ এইবোৰ আপুনি ইয়াতে দিব লাগিব। আৰু আপোনাৰ মাটিটো আপোনাৰ ছিংগল হয় নে আপোনাৰ জইনৰ হয় সেইটো আপুনি ইয়াতে ছিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ যিটো অনলাইন চিষ্টেম আছিল, তো ছেম প্ৰচেছে হয়। আপোনালোকে যিটো আপোনাৰ অনলাইন আছিল যেনেকৈ আপোনালোকে ফিল কৰিছিল ঠিক তেনেকৈ আপোনালোকে এইটো ফৰ্ম ফিল কৰি আপোনালোকে কিন্তু জমা দিব লাগিব। আৰু এইটো আপোনালোকে পঞ্চায়তত গৈ কিন্তু আপোনালোকে জমা দিব লাগিব। তো ইয়াৰ বিষয়ে যদি আপোনালোকক ভিডিঅ' লাগে তো মোক কমেণ্টত জনাব। এই নতুন ফৰ্ম বিষয়ে যদি আপোনালোকক ভিডিঅ' লাগে, PM কিষাণত কেনেকৈ অফলাইন আপোনালোকে আবেদন কৰিব তো মোক কমেণ্টত জনাব। তো ইয়াৰ বিষয়ে ভিডিঅ' বনাই আমি আপোনালোকক জনাই দিম। তো বৰ্তমান কিন্তু আপোনালোকে অনলাইন এপ্লাই কৰিব নোৱাৰিব। তো আপোনালোকে মই দেখাই দি আছোঁ যে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব নে নোৱাৰে, সেইটো মই আপোনালোকক দেখাই দি আছোঁ। তো সৰ্বপ্ৰথম আপোনাৰ মোবাইলত থকা যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰিব। তো ওপেন কৰি ইয়াতে PM কিষাণ বুলি আপোনালোকে ইয়াতে লিখি সাৰ্চ কৰিব। তো সাৰ্চ কৰাৰ পিছত প্ৰথম যিটো লিংক আছে PM কিষাণ, তো এতিয়া আপোনালোকে ইয়াতে যদি আপুনি ক্লিক কৰে তো ক্লিক কৰিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো ওপেন হ'ব। ইয়াতে পৰ্টেল উইল বি নট বি এভেইলেবল টুডে দিয়া আছে। তো বৰ্তমান কিন্তু আপোনালোকে অনলাইন এপ্লাই কৰিব নোৱাৰিব PM কিষাণ সন্মানিধি আঁচনিখনত। তো আপোনালোকে যদি PM কিষাণ সন্মানিধি আঁচনিখনত আবেদন কৰিব বিচাৰে, যদি আপুনি যদি PM কিষাণত যদি আবেদন কৰিব বিচাৰে তো আপুনি কিন্তু বৰ্তমান অফলাইন মাধ্যমেৰে আপোনালোকক এপ্লাই কৰিব লাগিব। আপুনি অনলাইন এপ্লাই কৰিব নোৱাৰিব, অফলাইন মাধ্যমেৰে আপোনালোকক এপ্লাই কৰিব লাগিব। যদি আপোনালোকে এই ফৰ্মখন যদি আপোনাক লাগে তো মোক কমেণ্টত জনাব। তো ইয়াৰ বিষয়ে ভিডিঅ' বনাই আমি আপোনালোকক জনাই দিম যে কেনেকৈ আপোনালোকে এই ফৰ্মখন লাভ কৰিব, কেনেকৈ আপোনালোকে পাব। তো সেই ভিডিঅ'টো মই আপোনালোকক এইটো যে জনাই দিম যদিহে আপোনালোকে PM কিষাণত আবেদন কৰিব বিচাৰে। তো এতিয়া কথা হ'ল আপোনালোকে 3 নম্বৰ যিটো আঁচনি, সেই আঁচনিৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 3 নম্বৰ আঁচনিটো হ'ল ৰফটপ চ'লাৰ, নেশ্যনেল পৰ্টেল ফৰ ৰফটপ চ'লাৰ। যদিহে আপোনালোকৰ ঘৰত চ'লাৰ ল'ব বিচাৰে, চৰকাৰৰ ফালৰ পৰা আপোনালোকক ফ্ৰী আপোনালোকক দিয়া হ'ব। যদি আপোনালোকে ল'ব বিচাৰে তো আপোনালোকে কিন্তু অনলাইন এপ্লাই কৰিব লাগিব। তো ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। যদিহে আপোনালোকৰ ঘৰত চ'লাৰ ল'ব বিচাৰে তো প্ৰথমতে আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে ফ্ৰী চৰকাৰী চ'লাৰটো আপোনালোকে লাভ কৰিব। তো আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে চাগে আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে লগইন হ'ব লাগিব। তো আপোনালোকে এই ৱেবছাইটটোৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়ালে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো ওপেন হ'ব। তো তিনিওটাতে আপোনাৰ তিনিওটা আঁচনিৰে কিন্তু মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি থৈ দিম। তো তাতে ক্লিক কৰি কিন্তু আপোনালোকে কোনটোত আবেদন কৰিব বিচাৰে সেইটোতে আপোনালোকে আবেদন কৰিব পাৰিব। তো তিনিটাতো নহ'ব, আপোনাৰ যিটো PM কিষাণৰ যিটো আপোনাৰ ফৰ্ম, সেই ফৰ্মখন যদি আপোনাক লাগে তো মোক কমেণ্টত জনাব। তো মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো আপোনালোকে যদি আপোনাৰ ঘৰত যদি আপোনাৰ গেছ চিলিণ্ডাৰ নাই তো আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে চ'লাৰ ল'ব বিচাৰে, ফ্ৰী একদম আপোনালোকে চৰকাৰৰ ফালৰ পৰা ফ্ৰী প্ৰদান কৰি আছে। যদি আপোনালোকে এই চ'লাৰটো ল'ব বিচাৰে তো আপোনালোকে কিন্তু ইয়াতে এপ্লাই কৰিব লাগিব। তো এপ্লাই লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়ালে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো ওপেন হ'ব। তো ইয়াতে অহাৰ পিছত আপোনালোকে প্ৰথমতে ইয়াতে ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে লগইন হ'ব লাগিব। তো আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ বাটনত ক্লিক কৰি দিব। তো ৰেজিষ্টাৰ বাটনত ক্লিক কৰি দিয়ালে অলপ সময় ৱেইট কৰিব। ইয়াতে পেজটো ইয়াতে লোডিং হৈ আছে। তো চাগে ইয়াতে আহি গৈছে। তো এতিয়া আপোনালোকে চাগে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাগে ইয়াতে প্ৰথমতে আপোনালোকে চাগে ইয়াতে তিনিটা ষ্টেপত আপোনালোকে ফিল কৰিব লাগিব। প্ৰথমটো আপোনালোকে চাগে ইয়াতে ষ্টেটটো ছিলেক্ট কৰিব লাগিব। তো আপোনাৰ ষ্টেটত ক্লিক কৰিব, ইয়াৰ পৰা আছামটো ইয়াতে ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিবিউশ্যন কোম্পানীটো আপোনালোকে দিব লাগিব। তো আপুনি ডিষ্ট্ৰিবিউশ্যন কোম্পানীটো চাগে আপুনি যেতিয়া ক্লিক কৰিব ইয়াতে তো ক্লিক কৰিলে ইয়াতে কোম্পানী পাব। তো এইটো আপুনি ছিলেক্ট কৰি লৈ ল'ব। তো লোৱাৰ পিছত চাগে আপোনালোকে কনজিউমাৰ একাউণ্ট নম্বৰ। তো আপোনালোকে যদি এই চ'লাৰটো ল'ব বিচাৰে তো আপোনাৰ নামত আপোনাৰ কাৰেণ্টৰ যিটো আপোনাৰ কাৰেণ্ট যিটো আপোনাৰ দিয়া হয় সেইটো আপোনালোকে আপোনাৰ নামত থাকিব লাগিব। কাৰেণ্টৰ বিলটোৰ নাম আপোনাৰ নামত থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই চ'লাৰটো লাভ কৰিব। আপুনি নিশ্চয় গম পাইছে। ইয়াতে আপোনাৰ কনজিউমাৰ মিটাৰ নম্বৰটো আপুনি ইয়াতে দিব লাগিব। তো আপোনাৰ কনজিউমাৰ নম্বৰটো আপুনি ইয়াতে দি দিব। দিয়াৰ পিছত আপোনাৰ চাগে ইয়াতে বক্স আছে, বক্সত টিক মাৰ্ক লগাব। তো লগাৰ পিছত আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব লাগিব। তো ইয়াৰ বিষয়ে কিন্তু মোৰ অলৰেডি ভিডিঅ' আপলোড কৰা আছে। তো কেনেকৈ ইয়াতে এপ্লাই কৰিব লাগিব তো ইয়াৰ বিষয়ে অলৰেডি ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে সেই ভিডিঅ'টো চালে কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে সেই ভিডিঅ'টোৰ লিংক মোৰ এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাইছে আপোনালোকে এই চ'লাৰৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। তো সেই ভিডিঅ'ত কিন্তু A to Z জনাই দিয়া হৈছে। কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, কেনেকৈ এপ্লাই কৰিব লাগে সেই ভিডিঅ'টো কিন্তু A to Z জনাই দিয়া হৈছে। তো আপোনালোকে সেই ভিডিঅ'টো চালে কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু সেই ভিডিঅ'টোৰ লিংক মোৰ এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি কিন্তু আপোনালোকে ভিডিঅ'টো চাই এপ্লাই কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। যদি আপোনালোকে এই তিনিটা আঁচনিত যদি আপোনালোকে আবেদন কৰিব বিচাৰে তো আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। আপোনালোকে যিটো PM কিষাণৰ যিটো অফলাইন চিষ্টেম সেইটো যদি আপোনালোকে অফলাইন বৰ্তমান কিন্তু আপুনি অনলাইন এপ্লাই কৰিব নোৱাৰিব। তো আপোনালোকে অফলাইন কৰিব লাগিব। আৰু সেই ফৰ্মখন যদি আপোনাক লাগে তো মোক কমেণ্টত জনাব। তো ইয়াৰ বিষয়ে ভিডিঅ' বনাই আমি আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে সেই ফৰ্মখন ফিল কৰিব আৰু সেই ফৰ্মখনৰ লগত কি ডকুমেণ্টছ দিব লাগিব তো আপোনালোকে সেই ভিডিঅ'টোত মই আপোনালোকক জনাই দিম যদিহে আপোনালোক সেই ভিডিঅ'টো লাগে। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই এই তিনিটা আঁচনিৰ বিষয়ে জানিব পাৰে আৰু এপ্লাই কৰিব পাৰে। ধন্যবাদ।